নমস্কাৰ আমি আজি আলোচনা কৰিম ক্লাছ 10ৰ অৰ্থনৈতিক বিজ্ঞানৰ যি মুদ্ৰা আৰু বেংক ব্যৱস্থা নামৰ যিটো অধ্যায় অৰ্থাৎ এই প্ৰথম অধ্যায় এই চেপ্টাৰটো ইয়াৰ বিষয়ে আলোচনা কৰিম এই পাঠটিত মূল আলোচ্য বিষয় কি আছে চাই লওঁ আহা যে ইয়াত বিনিময় প্ৰথা আৰু ইয়াৰ অসুবিধাসমূহৰ বিষয়ে দিয়া হৈছে মুদ্ৰাৰ ক্ৰমবিকাশ মুদ্ৰাৰ ধাৰণা বৈশিষ্ট্য কাৰ্যাৱলী শ্ৰেণী বিভাজন ভূমিকা আৰু অসুবিধাসমূহ তাৰপিছত দিয়া হৈছে বেংকৰ বিষয় ইয়াৰ ধাৰণা উৎপত্তি শ্ৰেণী বিভাজন কাৰ্যাৱলী তাৰপিছত শেষত আছে যে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ যে এই বিষয় মুঠ 5টা বিষয়ৰ ওপৰত আমি এই পাঠটিত আলোচনা কৰিম ইয়াৰে প্ৰথম বিষয়টো কি যে বিনিময় প্ৰথা কি সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হ'ল বিনিময় প্ৰথা যে এটা সামগ্ৰীৰ বিপৰীতে যদি আমি আন এটা সামগ্ৰী লওঁ তেতিয়া এটা কি কোৱা হয় বিনিময় প্ৰথা বুলি কোৱা হয় কোনো ব্যক্তি বা কোনো দেশে আত্মনিৰ্ভৰশীল নহয় আটাইবোৰ লাগতিয়াল সামগ্ৰী কোনেও নিজে উৎপাদন কৰি ল'ব নোৱাৰে গতিকে কোনো ব্যক্তি বা কোনো দেশ আত্মনিৰ্ভৰশীল হ'ব নোৱাৰে আমি যদি সৰু গণ্ডিত ঠেক গণ্ডিত চাবলৈ যাওঁ এজন ব্যক্তিৰ কথা ধৰিম আৰু যদি বহল গণ্ডিলৈ যাওঁগে তেতিয়া কি হ'ব যে দেশ আমি দেশখনৰ দৃষ্টিৰে যদি চাওঁ যে কোনোৱে কি নহয় আত্মনিৰ্ভৰশীল নহয় অৰ্থাৎ সকলোৱে আনৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হয় কাৰণ কোনেও কি কৰিব নোৱাৰে আটাইবোৰ নিজৰ লাগতিয়াল বস্তু নিজে উৎপাদন কৰি ল'ব নোৱাৰে আত্মনিৰ্ভৰশীলতাৰ অভাৱেই পৰস্পৰ নিৰ্ভৰশীলতাৰ কাৰণ আৰু যেতিয়া আত্মনিৰ্ভৰশীলতাৰ অভাৱ হয় মানে আমি যেতিয়া অভাৱ অনুভৱ কৰোঁ যেতিয়া আমাৰ কিবা নাথাকে তেতিয়া আমি কি হয় পৰস্পৰ নিৰ্ভৰশীলতাৰ কাৰণ হৈ পৰে যে আমি আনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় ব্যক্তি কয় ধান উৎপাদন কৰিছে এক নিৰ্দিষ্ট অভাৱ পূৰণ কৰিবলৈ তেওঁৰ কুঁহিয়াৰ প্ৰয়োজন হৈছে তেওঁ নিজে কুঁহিয়াৰ উৎপাদন কৰা নাই এতিয়া তেওঁৰ অভাৱ কিদৰে আঁতৰ হ'ব কি কৈছে যে এজন ব্যক্তি ইয়াক ক ব্যক্তি বুলি ধৰিছে তেওঁ কি উৎপাদন কৰিছে ধান উৎপাদন কৰিছে আৰু তেওঁৰ কিহৰ অভাৱ হৈছে যে কুঁহিয়াৰৰ অভাৱ হৈছে অৰ্থাৎ তেওঁ বিশেষ এটা প্ৰয়োজন আছে তেওঁ সেই প্ৰয়োজনটো কিহেৰে পূৰাব পাৰিব কুঁহিয়াৰেৰে পূৰাব পাৰিব কিন্তু তেওঁ কি উৎপাদন কৰা নাই কুঁহিয়াৰটো উৎপাদন কৰা নাই গতিকে তেওঁ সেই অভাৱটো কিদৰে পূৰাব বুলি কৈছে যে কি বিনিময় প্ৰথাৰ জৰিয়তে তেওঁৰ অভাৱ দূৰ হ'ব আৰু এই ক্ষেত্ৰত কিহে সহায় কৰিব তেওঁ এই বিনিময় প্ৰথাই সহায় কৰিব আন এজন ব্যক্তিক হয় কুঁহিয়াৰ উৎপাদন কৰিছে তেওঁৰ ধানৰ প্ৰয়োজন হৈছে তেওঁ ধান উৎপাদন নকৰে ক আৰু খ মাজত কি হ'ব বিনিময় হ'ব আৰু আন এজন ব্যক্তিৰ যদি আমি উদাহৰণ লওঁ যে খ ব্যক্তি আছে তেওঁ কি কৰিছে কুঁহিয়াৰ উৎপাদন কৰিছে আৰু তেওঁৰ প্ৰয়োজন আছে ধানৰ গতিকে সেই ধান আৰু কুঁহিয়াৰৰ যাৰ প্ৰয়োজনীয়তা যেনেকৈ ধৰণে আছে তেনেধৰণে আমি কি কৰিম ক আৰু খ ব্যক্তি দুজনৰ মাজত বিনিময় সংঘটিত হেদৰে হ'ব পাৰিব কাৰণ ক নামৰ ব্যক্তিজনক প্ৰয়োজন কুঁহিয়াৰৰ যি কাৰ ওচৰত আছে খ ওচৰত আছে আৰু খ প্ৰয়োজন ধান কাৰ ওচৰত আছে ক ওচৰত আছে গতিকে ইজনে সিজনৰ প্ৰয়োজনটো পূৰাব পাৰিছে গতিকে তেওঁলোকৰ মাজত বিনিময় প্ৰথাটো সম্ভৱ হ'ব এইটোৱে হ'ল বিনিময় ঠিক আছে কয় ধানখিনি এক অংশ খক দিব আৰু তাৰ বিনিময়ত কয় খৰ পৰা কুঁহিয়াৰৰ এক অংশ সংগ্ৰহ কৰিব ঠিক আছে কি যে কয় কি কৰিব যে ধানৰ এক অংশ খক দিব কাৰণ গোটেইখিনিতো ধান তেওঁ দি দিব নোৱাৰে কাৰণ নিজলৈও তেওঁৰ প্ৰয়োজন হ'ব কাৰণ নিজৰ প্ৰয়োজনীয়তা পূৰাবলৈতো তেওঁ ধানখিনি উৎপাদন কৰিছে গতিকে ধানৰ কিছু অংশ তেওঁ খক দি দিব আৰু বিনিময়ত কয় খৰ পৰা কুঁহিয়াৰখিনিৰ এক অংশ ল'ব আৰু ঠিক সেইদৰে ধান দিব আৰু তেওঁ কি ল'ব কুঁহিয়াৰ ল'ব ঠিক আছে আকৌ খৰ ক্ষেত্ৰতো সেই একেখিনিয়ে হ'ব তেওঁ কি দিব তেওঁ কুঁহিয়াৰৰ বিনিময়ত কৰ পৰা কি ল'ব ধানৰ কিছু অংশ কি কৰিব সংগ্ৰহ কৰিব ঠিক আছে ক আৰু খ কোনোৱেই আত্মনিৰ্ভৰশীল নহয় তেওঁলোক দুয়ো পৰস্পৰ নিৰ্ভৰশীল তেওঁলোক আত্মনিৰ্ভৰশীল নহয় বুলি কৈছে তেওঁলোক কি পৰস্পৰ নিৰ্ভৰশীল মানে ইজনে সিজনৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোক আগবাঢ়ি গৈছে সামগ্ৰীৰ সলনি সামগ্ৰীৰ পোনপটীয়া বিনিময় কৰি দুয়োৰে অভাৱ পূৰণ কৰিছে আৰু সামগ্ৰীৰ সলনি সামগ্ৰী ধানৰ সলনি কুঁহিয়াৰ অৰ্থাৎ সামগ্ৰীৰ সলনি সামগ্ৰী তাৰ পোনপটীয়া বিনিময় ঘটিছে তাত বেলেগ কোনো ব্যৱস্থা হোৱা নাই গতিকে ইয়াত কি হৈছে ফলত দুয়োৰে অভাৱ কি হৈছে পূৰ্ণ হৈছে এখন ছবি দিয়া হৈছে এখন ছবি হ'ল জোনবিল মেলা য'ত বৰ্তমান 21 শতিকাৰ আধুনিক যুগতো কিহৰ পৰম্পৰা আছে যে বিনিময় প্ৰথা আমি জানো যে বিনিময় প্ৰথা বৰ্তমান আমাৰ সমাজত নাই কিন্তু জোনবিল মেলা এনে এখন ঠাই বা এনে এখন ব্যৱসায় কেন্দ্ৰ য'ত কি হ'ব পাৰে এতিয়াও বিনিময় প্ৰথা কিন্তু চলি আছে গতিকে কথাটো এইটোৱে যে বিনিময় প্ৰথানো কিয় শেষ হ'ল বা ইয়াৰ অসুবিধাখিনি কি সেই বিষয়ে আমি ইয়াত চাম যে বিনিময় প্ৰথাৰ অসুবিধাসমূহ কি যে সভ্যতাৰ দুখমুকালিতে আৰম্ভ হোৱা বিনিময় প্ৰথাৰ কালক্ৰমত বিলুপ্তি ঘটিল আৰু কি হ'ল যে সভ্যতাৰ দুখমুকালিতে যেতিয়া সভ্যতাৰ আৰম্ভণি ঘটিছিল অৰ্থাৎ মানুহবিলাক কি হ'ল সভ্য হ'বলৈ আৰম্ভ কৰিলে তেতিয়া সেই আৰম্ভণি সময়তে কি হ'ল বিনিময় প্ৰথা আৰম্ভ হোৱা হৈছিল আৰু লাহে লাহে ই শেষ হ'বলৈ ধৰিলে আৰু কি হ'ল ইয়াৰ কাৰণ কেনেধৰণৰ চাওঁ আদিম যুগত জনসংখ্যা আছিল সীমিত জনসংখ্যা কম আছিলে আৰু কি আছিলে সমাজখনো আছিল ক্ষুদ্ৰ মানুহৰ প্ৰয়োজন আছিল সীমিত উৎপাদিত সা সামগ্ৰীৰ সংখ্যা আৰু পৰিমাণো কম আছিল গতিকে গোটেই বস্তুখিনি এটা ঠেক গণ্ডিৰ ভিতৰত আছিলে সেই সময়ত আদিম যুগত জনসংখ্যা সীমিত সমাজখন ক্ষুদ্ৰ তেওঁলোকৰ প্ৰয়োজনবিলাক আছিল সীমিত উৎপাদিত সা সামগ্ৰীৰ যি পৰিমাণ আছিল সেয়াও আছিল কি কম আছিল তেনে এক পটভূমিত বিনিময় প্ৰথা কাৰ্যকৰী হৈছিল আৰু সেই প্ৰেক্ষাপটতে কিন্তু বিনিময় প্ৰথাৰ দৰে যিটো প্ৰথা সেই প্ৰথাটো
কাৰ্যকৰী হৈছিল সময় বাগৰি যোৱাৰ লগে লগে বিনিময় প্ৰথাত কেতবোৰ অসুবিধা দেখা দিলে বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা মন কৰিবলগীয়া যে যেতিয়া সময় পাৰ হ'ল তেতিয়া কি হ'ল যে এই বিনিময় প্ৰথাটো ফলপ্ৰসূ নোহোৱা যেন লাগিল আৰু ইয়াত কিহে দেখা দিলে অসুবিধাই দেখা দিলে আৰু সেই ইয়াত মুঠ চাৰিটা অসুবিধাৰ বিষয়ে দিয়া হৈছে সেই চাৰিটা কি চোৱা যে প্ৰথম হ'ল সংগতিবিহীন অভাৱ ওপৰত উল্লেখ কৰা উদাহৰণটোত ক আৰু খৰ মাজত অভাৱৰ সংগতি বা মিল আছে যে অভাৱৰ সংগতি বা তেওঁলোকৰ মিল আছে যে কক প্ৰয়োজন হৈছে কিহৰ কুঁহিয়াৰৰ গতিকে খৰ পৰা তেওঁ কুঁহিয়াৰটো লৈছে গতিকে তেওঁলোকৰ মিল আছে আনহাতে খক কিহৰ প্ৰয়োজন হৈছে ধানৰ গতিকে ধান তেওঁ পাইছে কাৰ পৰা কৰ পৰা গতিকে দুয়োজনৰ অভাৱৰ মিল আছে বা সংগতি আছে এই মিল দুই ধৰণে প্ৰকাশ পাইছে প্ৰথমতে কয় ধান উৎপাদন কৰিছে আৰু কৰ কুঁহিয়াৰ প্ৰয়োজন হৈছে ধান উৎপাদন কৰিছে কয়ে আৰু তেওঁৰ প্ৰয়োজন হৈছে কুঁহিয়াৰৰ ঠিক তেনেদৰে খয় উৎপাদন কৰিছে কুঁহিয়াৰ আৰু খক কিহৰ প্ৰয়োজন হৈছে ধানৰ প্ৰয়োজন হৈছে গতিকে দুয়োৰে যেতিয়া অভাৱৰ সংগতি হৈছে মানে মিল হৈছে যে মোক যিটো লাগে তেওঁৰ ওচৰত আছে তেওঁ যিটো লাগে মোৰ ওচৰত আছে গতিকে সেই যিটো অভাৱৰ সংগতি ৰক্ষা হৈছে তাৰ ফলত কিহৰ সম্ভৱ হৈছে বিনিময় প্ৰথাৰ সম্ভৱটো হৈছে ধৰি লোৱা খৰ ধানৰ প্ৰয়োজন নাই খয় মাছহে বিচাৰে তেনে অৱস্থাত ক আৰু খৰ মাজত বিনিময় হ'ব নোৱাৰে সেইটোৱে ক'লে যে খৰ ধানৰ প্ৰয়োজন নাই কাৰণ তেওঁৰ প্ৰয়োজন হৈছে কিহৰ মাছৰ গতিকে মাছটো কাৰ ওচৰত নাই ক ওচৰত নাই গতিকে তেওঁলোকে বিনিময় কৰিব পাৰিবনে নোৱাৰে গতিকে এইখিনিতে আহে যে সংগতিবিহীনতাৰ অভাৱটো দেখা দিয়ে যে মোক যি প্ৰয়োজন তেওঁৰ ওচৰত সেইটো থাকিবই লাগিব তেতিয়াহে মই তেওঁৰ লগত বিনিময় কৰিব পাৰিম নহ'লে তেওঁৰ লগত মই বিনিময় কৰিব নোৱাৰিম খয় মাছ উৎপাদনকাৰীজনক বিচাৰি পাব লাগিব ধৰি লোৱা সেইজন যদি গয় খৰ পৰা কুঁহিয়াৰ নিবিচাৰি সৰিয়হ বিচাৰি আকৌ খ আৰু গৰ মাজতো বিনিময় হ'ব নোৱাৰে আন এজন ব্যক্তি তেওঁ লগ ধৰিবগৈ লাগিব সেইজন হ'ব লাগিব কি মাছ উৎপাদনকাৰী তেওঁ মাছ উৎপাদনকাৰী এজন পাবগৈ লাগিব আৰু মাছ উৎপাদনকাৰীজন পালেই যেনিবা তেওঁ আকৌ কি বিচাৰিব লাগিব খৰ পৰা কুঁহিয়াৰেই বিচাৰিব লাগিব যদি কুঁহিয়াৰ নিবিচাৰি সৰিয়হ বা আন ধৰণৰ তেনেকুৱা ধৰণৰ বস্তু বিচাৰে যিখিনি খৰচত নাই তেনেহ'লে খ আৰু গৰ মাজতো আকৌ বিনিময়টো সম্ভৱ নহ'ব গতিকে এইদৰে অভাৱৰ যিটো সংগতিহীনতাৰ বাবে বিনিময় প্ৰথাটো ক্ৰমশঃ নোহোৱা হ'ল মুদ্ৰাৰ আগমনে এই অসুবিধা আঁতৰ কৰিলে কুঁহিয়াৰ উৎপাদন কৰি খয় বিক্ৰী কৰিছে আৰু সেই ধৰণেৰে কি কিনিছে মাছ কিনিছে কি কৈছে যে যেতিয়া অভাৱৰ সংগতিবিহীনতা বৃদ্ধি পালে মানুহবোৰক যিটো প্ৰয়োজন সেইটো তেওঁ বিচৰাজনৰ ওচৰত নাপালে তেতিয়া কি হ'ল এই ব্যৱস্থাটো যে আমাৰ কাৰণে ফলপ্ৰসূ নহয় তেওঁলোকে উপলব্ধি কৰিলে আৰু লাহে লাহে ই নাইকিয়া হৈ পৰিল আৰু সেই যিটো অসুবিধা কোনে আঁতৰ কৰিলে মুদ্ৰাই আঁতৰ কৰিলে মুদ্ৰাৰ আগমনৰ কাৰণেই কি হ'ল যে বিনিময় প্ৰথা আঁতৰ হ'ল আৰু সেই অসুবিধাটো আঁতৰ হ'ল আৰু ফলত কি কৰিলে যে কি হ'ব কুঁহিয়াৰ উৎপাদন কৰিব কোনে খয় আৰু তাৰ পৰা বিক্ৰী কৰি দিব বিক্ৰী কৰি টকা পাব আৰু সেই টকাৰে তেওঁ কি কিনিব মাছ কিনিব বা তেওঁ যি অভাৱ হৈছে সেইটো কিনি পেলাব গতিকে তাৰ ফলস্বৰূপে তেওঁ কি হ'ব কুঁহিয়াৰ উৎপাদন কৰি তেওঁ নিজে স্বাৱলম্বী হোৱাৰ লগতে তেওঁৰ অভাৱখিনিও কি হ'ব পূৰণ হ'ব নেক্সট আহিলে চোৱা হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত যে বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত হ'ব পাৰে হয়নে বিভিন্ন বস্তু আমি বিনিময় কৰিব পাৰোঁ সামগ্ৰী অসংখ্য সামগ্ৰী আছে প্ৰতিটো সামগ্ৰীৰ মূল্য আন সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগে আৰু এটা সামগ্ৰীৰ মূল্য অৰ্থাৎ এই যদি আমি ওপৰৰ উদাহৰণটোত চাওঁ যে কি ধানৰ মূল্য আমি কুঁহিয়াৰৰ সহায়ত নিৰ্ধাৰণ কৰিছোঁ হয়নে তাৰ কোনো একক নাই যে আমি কি বিচাৰিছোঁ ধানৰ বদলি মোক কি লাগে কুঁহিয়াৰ লাগে সেইটোৱে আমি জানিছোঁ যে আন এটা সামগ্ৰীৰ মাধ্যমেৰেহে তাৰ আনটো সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰা হয় যেনে এটা আপেলৰ বিপৰীতে 3টা মধুৰিআম বিনিময় কৰা হৈছে ধৰা এটা আপেল দিব এজনে আৰু তেওঁ কি দিব তাৰ বিনিময়ত তেওঁ কি পাব 3টা মধুৰিআম পাব গতিকে এটা আপেলৰ সমান 3টা মধুৰিআম কিন্তু আপেলৰ বিনিময় হাৰ কেৱল এটাই হ'ব জানো গতিকে কি মানে ভিত্তিত আমি যে এটাই আপেল যে 3টা মধুৰিআম পাম তাৰ কোনো নিৰ্দিষ্টতা নাছিলে বজাৰত যিমান সামগ্ৰী আছে সিমান সামগ্ৰীৰ বিপৰীতে বিনিময় হাৰ থাকিব লাগিব যে বিনিময় হাৰ ইমানেই হ'ব পাৰে যে ইমানৰ বিপৰীতে মই ইমান পাম সেই হাৰটো থাকিব লাগিব তেতিয়াহে সম্ভৱ হয় বজাৰলৈ ওলাই যাওঁতে এগৰাকী ব্যক্তিয়ে ইমানবোৰ বিনিময় হাৰ মনত ৰাখিব লাগিব এইটো সম্ভৱ কথা হ'ব নোৱাৰে গতিকে তেওঁ যদি বজাৰলৈ ওলাই যায় তেওঁ যে সেই বিনিময় হাৰ মই ইয়াৰ বদলি ইমানটা বস্তু নিব লাগিব এইটো পাবলৈ মই এইটো ইমান নিব লাগিব গতিকে তেওঁ গোটেই কথাখিনি মনত ৰাখি যাব লাগিব গতিকে সেই মনত ৰাখি যোৱাৰ এইটো যিটো সম্ভৱ নাছিল সেই ক্ষেত্ৰত মুদ্ৰা ব্যৱস্থাত মুদ্ৰা হ'ল উমৈহতীয়া একক যে মুদ্ৰা ব্যৱস্থা যিটো আমাৰ বৰ্তমান চলি থকা যিটো ব্যৱস্থা মুদ্ৰা ব্যৱস্থা তাৰ উমৈহতীয়া এককেই হ'ল মুদ্ৰা গতিকে যিকোনো ক্ষেত্ৰত আমি মনত ৰাখিবলৈ দৰকাৰ নাই যে মোক যিটো প্ৰয়োজন হৈছে মই মুদ্ৰা মোৰ হাতত থাকিলেই হ'ল মই সেই বস্তুটো কি কৰিম দোকানৰ পৰা ক্ৰয় কৰিব পাৰিম মুদ্ৰাৰ বিনিময় বজাৰৰ প্ৰতিটো সামগ্ৰীৰ মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় আৰু সেইকাৰণে কি কৰা হৈছে যে বজাৰত বৰ্তমান যিমানবিলাক সামগ্ৰী আছে সেইবিলাক কিহৰ মাধ্যমেৰে যে মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় ধৰা কোনো এটা বস্তুৰ সামগ্ৰীৰ দাম কোনো বস্তু বা সামগ্ৰীৰ দাম ইমান টকা বা সেইটো কিহত প্ৰকাশ হ'ল মুদ্ৰাত প্ৰকাশ হ'ল
একেটা সামগ্ৰীৰ বিনিময়ৰ হাৰ বেলেগ বেলেগ সামগ্ৰীৰ বিনিময়ৰ হাৰত প্ৰকাশ নকৰি সকলোবোৰ সামগ্ৰীৰ বিনিময়ৰ হাৰ কেৱল মুদ্ৰা মাধ্যমত প্ৰকাশ কৰাৰ বাবে বিনিময় প্ৰথাৰ অসুবিধাটো দূৰ হ'ল যে একেটা সামগ্ৰীৰ বিনিময়ৰ হাৰ বেলেগ বেলেগ সামগ্ৰীৰ বিনিময়ত প্ৰকাশ নকৰি যে আমি যিটো সামগ্ৰী বিনিময় কৰিব লাগে তাৰ বিনিময়ত আকৌ আন এটা সামগ্ৰী কিমান পাম মই সেইটো মই প্ৰকাশ কৰাৰ যিটো অসুবিধা সেই অসুবিধাটো দূৰ কৰিলে মুদ্ৰাই গতিকে মুদ্ৰাই দূৰ কৰাৰ লগে লগে বিনিময় প্ৰথাৰ যি হিচাপ নিকাচৰ অভাৱ যিটো এককৰ অভাৱ হৈছিলে সেই অসুবিধাটো দূৰ কৰিলে ইয়াৰ পিছত আছে বিভাজনীয়তাৰ অভাৱ আৰু মূল্যৰ ভাণ্ডাৰৰ অভাৱ গতিকে এই দুটা টপিক আমি নেক্সট ক্লাছত আৰম্ভ কৰিম আজিলৈ মানে ধন্যবাদ